হেল্ল' দীপাংকৰ কিয় অফিচলৈ 3-4 দিন অহা নাই যে মনটো বেয়া মনটো কিয় বেয়া হৈছে গাটো বেয়া কাৰণে মনটো বেয়া গাটো কি বেয়া হৈছে কি ডিসেন্ট্রি ডাইরেক্ট কইটা নাই তো দেখতে পুকৰটো বেয়া হৈছে বুলি এবাৰ কৈছা মনটো বেয়া মনটো কিয় বেয়া বুলি সুধুতে কৈছা গাটো কিয় বেয়া বুলি সুধুছে তেতিয়াহে কৈছা তুমি ডিসেন্ট্রি হৈছে বুলি ডাইরেক্ট কইটা যে দাদা পুকৰটো বেয়া হৈছে বুলি এবাৰ একাবে কাটি কিয় কৈ আছে এবাৰ কৈছা মনটো কিয় বেয়া বুলি সুধুতে কৈছা গাটো কিয় বেয়া বুলি সুধুছে তেতিয়াহে কৈছা তুমি ডিসেন্ট্রি হৈছে বুলি ডাইরেক্ট কইটা যে দাদা মোৰ পুকৰটো বেয়া হৈছে বুলি হা একাবে কাটি কিয় কথা ব্লেক কোৱা আৰু শুনা যি গৰম পৰিছে পুকৰটো বেয়া হ'বই বসে সুধি আছে যে দীপাংকৰ কিয় অহা নাই মই কৈছো যে ফোন কৰি ৰিচিভ না আৰু তুমি ফোন কৰিলে কিয় ৰিচিভ নকৰা হা ঠিক আছে হ'ব যি গৰম পৰিছে পুকৰ বেয়া হ'ব এখন নিজৰ পুকৰটো যত্ন লোৱা নিজৰ পুকৰ যত্ন নিজে ল'ব লাগিব গম পাইছা নেমুৰ চৰবত কোৱা ঠিক আছে হ'ব মই বছক কৈ দিম কিন্তু শুনা তোমাক আৰু দুদিন সময় দিছো নিজৰ পুকৰ যত্ন লোৱা নিজৰ পুকৰ কেয়াৰ লোৱা আৰু সোনকালে ভাল কৰা এনেকৈ অফিচ ক্ষতি কৰিলে নহ'ব নহয় ঠিক আছে হ'ব দিয়া মই বছক জনাই দিম ঠিক আছে হ'ব হেৰি কি হৈছেনো এই দীপাংকৰ পুকৰ বেয়া হৈছে বোলে মানে এই ডিসেন্ট্রি হৈছে